হেল্ল' এভৰিৱান, আজি মই আপোনালোকৰ ওচৰলৈ আহিছোঁ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ভৃগু কাশ্যপ লগতে প্ৰিয় পল্লৱী বাৰ বিবাহৰ কাৰ্যসূচী কিদৰে আৰম্ভ কৰা হ'ব, কেতিয়াৰ পৰা আৰম্ভ কৰা হ'ব। এই ভিডিঅ'টো আপোনালোকে দেখি আছে তেওঁলোকৰ জোৰোণ মানে এংগেজমেণ্টৰ ভিডিঅ'টো একেবাৰে শেষৰলৈকে চাই থাকিব আৰু এই ভিডিঅ'তে আপোনালোকে তেওঁৰ বহুতো কথা জানিব পাৰিব। তেওঁ বেচেলাৰ পাৰ্টি কৰিলে নাই আৰু কেতিয়াকৈ তেওঁৰ ডেট ফিক্স কৰা হৈছে আৰু কেতিয়াৰ পৰা এই বিবাহৰ কাৰ্যসূচী আৰম্ভ কৰিব, সকলোখিনি কথাই তেওঁৰ ভাঙি পাতি কৈছে। আৰু তেওঁ বেচেলাৰ পাৰ্টি কৰিছে যদিও কাৰ লগত কৰিছে, তেওঁৰ একেবাৰে আপোন মানুহ লগত তেওঁ বেচেলাৰ পাৰ্টি কৰিছে। তেওঁলোক কোন ভিডিঅ'টো চাই থাকিব আৰু একেবাৰে শেষৰলৈকে গম পাই যাব। আৰু আপোনালোকে যদি মোৰ চেনেলটো নতুন আহিছে, ছাবস্ক্ৰাইব কৰিবলৈ কাৰণে একেবাৰে নাপাহৰিব আৰু ভাল লাগিলে এটা লাইক কৰিব। তেনেহ'লে ভিডিঅ'টো একেবাৰে শেষৰলৈকে চাই থাকিব। পিন্ধিলো নেকি বাৰু নাই কি কথা কি ক'লা অ'কে শ্বি ইজ মাই চিষ্টাৰ ডাঙৰ বা এয়া ৰিয়ান কাশ্যপ সকলোৱে চিনি পায়, খুব ভাল মেকআপ আৰ্টিষ্ট। চ' গাইজ আজি বহু লাইভ মে বি নিউ ইয়েৰৰ পিছত আজি লাইভ আহিছোঁ এণ্ড আজি খুব স্পেচিয়েল ডে মোৰ কাৰণে। খুব মন গ'ল আপোনাৰ লগত কথা কিছুমান শ্বেয়াৰ কৰিবলৈ, খুব মন গ'ল আজিৰ মুমেণ্টটো আপোনাৰ লগত আজি শ্বেয়াৰ কৰিবলৈ, খুব মন গ'ল আজি মোৰ যিখিনি হেপিনেছ আপোনালোকৰ আগত প্ৰকাশ কৰিবলৈ। আৰু আজি যিহেতু সকলোৱে গম পায় অহা ইংৰাজী মাৰ্চৰ 1 তাৰিখে মোৰ বিয়াৰ শুভদিন ধাৰ্য কৰা হৈছে। আৰু যিহেতু তাৰ আমাৰ যিবোৰ কাৰ্যসূচী সেইবোৰ 26 তাৰিখৰ পৰা আৰম্ভ হ'ব, যিহেতু আমাৰ বিয়াখন নাৰায়ণ পূজাৰ পৰা আৰম্ভ হ'বগৈ। চ' তাৰ আগত মই এই ফূৰ্তিটো অকণমান ব্যতিক্ৰমভাৱে অকণমান বেলেগ ধৰণে উপভোগ কৰিছোঁ। মোৰ ফ্ৰেণ্ডৰ লগত এটা সৰুকৈ গেট টুগেডাৰ এটা আছে। বহুত বছৰৰ পিছত, বহুত মাহৰ পিছত ফ্ৰেণ্ডছবোৰক লগ পাইছোঁ। সাধাৰণতে তেওঁলোকক সময় দিয়া নহয় আৰু আজি খুব মন গ'ল তেখেতৰ লগত আজি বিয়াৰ যিটো মানে কি আৰু ক'ব নোৱাৰা এটা অনুভৱ তেওঁলোকৰ লগত শ্বেয়াৰ কৰিবলৈ এক বেলেগ ধৰণে এটা সৰু গেট টুগেডাৰ। আজি ক'বলৈ গ'লে বেচেলাৰ পাৰ্টি বুলি কয়, বাট মোৰ কাৰণে এটা সৰু গেট টুগেডাৰ। আমি সকলোৱে সৰু পাৰ্টি এটা ৰাখিছোঁ এয়া লাইভ। আৰু মই চবকে চিনাকি কৰি দিম মোৰ লগত কোন কোন আছে। একচুৱেলি খুব কম মানুহ, খুব কম ফ্ৰেণ্ডছ মোৰ লগত আছে। মই মানে ফ্ৰেণ্ডছ বহুত, বাট মোৰ যিবোৰ হাৰ্টৰ ক্ল'জ, মানে যিবোৰ মোৰ মনৰ পৰা একদম কাষৰ মানুহবোৰ, আজি মই তেওঁলোকক মোৰ আজি মুহূৰ্তটোত মই বিচাৰিছোঁ, মোৰ এই হেপিনেছটো মই তেওঁলোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। তেওঁলোকৰ লগত নাচ গান খাই মেলি ফুৰি মানে একদম নিজকে পাহৰি পেলাইছোঁ আৰু। চ' ভাল লাগিছে। তেখেতলোক খুব কম মানুহ কিন্তু মোৰ একদম মোৰ মনৰ ক্ল'জ। মোৰ কাষত বৰ্তমান বহি আছে ৰিয়ান দাক, বাৰু চিনাকি কৰাই দিলোঁ। ইফালে আছে ৰিংকু দা বুলি কওঁ, কিন্তু মানে বহুত কথা আমি ফ্ৰেণ্ডছ হিচাপে শ্বেয়াৰ কৰোঁ, নহয় জানো? আৰু স্পেচিয়েলি তেখেতে মানে বিয়াৰ ক্ষেত্ৰত মোক সহায় কৰিছে। শুৱালকুছিত মই ইনফেক্ট 4-3 বাৰ গৈছোঁ দেই কাপোৰৰ ক্ষেত্ৰত। তেখেতে মানে এদিন মানে মোৰ ফেমিলি মেম্বাৰ্ছ মানে ফেমিলি কৈ লাষ্টত মানে কৈছে মই নাযাওঁ আৰু শুৱালকুছি, তই গৈ থাক। মানে সদায় ডিজাইন চেঞ্জ হয়, কিবা ডিজাইনৰ কাপোৰৰ কাৰণে চাব লগা হয়। চ' লাষ্টত মই ৰিংকু দাক ক'লো যে মোৰ লগত গৈ দিয়াগে। মানে মই 3 দিন গৈ পেলাই লাষ্টত মোৰ ৰিচেপশ্যন কাপোৰবোৰ চিলেক্ট হোৱা নাছিলে। ফাইনেলি যেতিয়া মই ৰিংকু দাক লৈ গৈছোঁ সেইদিনাখনহে মোৰ ৰিচেপশ্যন কাপোৰযোৰ চিলেক্ট হৈছে আৰু লগত ৰিয়ান দাও গৈছিলে। এই দুজনে গৈ মানে মাহঁত গৈছিলে, মাহঁতৰ লগত কাপোৰ চিলেক্ট নহ'ল, কিন্তু ৰিংকু দা আৰু ৰিয়ান দাৰ লগত গৈ পেলাই ফাইনেলি মোৰ কাপোৰ ভাল কম্বিনেশ্যন। আৰু খুব ভাল লাগিছে প্ৰিয়ম পল্লৱী। পল্লৱী ভাইটি আহা নহয় ব্ৰাইড টু বি সঁচাকে কেকটো বৰ ধুনীয়া হয়। কিনো গাও
আজি এই খবৰটো পাই সঁচাই বহুতেই ভাল লাগিছে আশা কৰোঁ আপোনালোকৰ মনতো চাগে বহুতেই ভাল পাইছে যিসকলে তেওঁলোকৰ এই খবৰটো পাই ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো এটা ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিবলৈ একেবাৰে নাপাহৰিব আৰু তেওঁলোক দুজনৰ আহিবলগীয়া দিনবোৰ যাতে সদায় ভালে কুশলে পাৰ হয় তাৰে কামনা কৰিলোঁ মোৰ আৰু মোৰ চেনেলৰ সৈতে তেনেহ'লে ভিডিঅ'টো আপোনালোকে চাই থাকিব গানটো বেলেগ লাগিছিল এই হিন্দী গান এতিয়াহে চমক চেলো দি ইভেন্ট হোৱাই নাই আমাৰ চেলো চেল চেলি হয় দে গানে নাই নেকি কিবা